কৰোঁ আহক। ইয়াত হাজাৰ হাজাৰ শিৱ ভক্ত উপস্থিত আছে। ইয়াত অকল আমাৰ টিহুৰ নাটকুছিত ভক্তমৰ নাইজ বুলিয়ে নহয়, আমাৰ সকলো মানুহখিনি ইয়াৰ বৰপেটা, পাঠশালা, নলবাৰীৰ সকলো মানুহখিনি ভক্তমৰ নাইজ ইয়াত উপস্থিত আছে। আৰু আজি অসমীয়া পবিত্ৰ শাওণ মাহৰ প্ৰথম সোমবাৰ, আৰু কমিটিৰ মানুহখিনি যিখিনি মানুহ আছে ইয়াত ভক্তমন ৰাইজক ধুনীয়াকৈ পৰিচালনা কৰি আছে। শিৱভক্ত ভক্তমন ৰাইজখিনি কিমানখিনি সমাগম হৈ আছে ইয়াত, আৰু বাহিৰত মানুহ অপেক্ষাত আছেয়ে। এইখিনি মানুহ ওলাই গ'লে আৰু বাহিৰৰ মানুহখিনি সোমাই আহিব। হে জয় চন্দ্ৰশেখৰ জয় ক্ষীৰে জটাধাৰী, জয় জয় মহাদেৱ মুকুন্দ মুৰাৰী হে। নাটকুছিৰ মন্দিৰ কমিটিৰ মানুহখিনি ইয়াত অৱস্থিত আছে, গতিকে মই তেওঁলোকৰ লগত অলপমান সাক্ষাৎকাৰ হিচাপত ল'ম। আহকচোন, তেওঁলোকৰ লগত সাক্ষাৎকাৰ হিচাপত মই কথা একেলগে ক'ব। আপোনালোকে শুনকচোন, এতিয়া কওকচোন কেনেকৈ আপোনালোকৰ এই মহোৎসৱ চলি আছে? আপোনালোকৰ এনেকৈ আমাৰ এই মহোৎসৱ শাওণ মাহৰ 4টা তিথিত সুন্দৰভাৱে পৰিচালনা হৈ যোৱা ৰাতিৰ পৰা প্ৰায় 10,000 মানুহ ইয়াত সমবেত হৈছিল। আৰু বিভিন্ন ঠাইৰ পৰা আমাৰ গোটেই নামনি অসমৰ প্ৰায়বিলাক দৰঙৰ পৰা একেবাৰে বৰপেটাৰ পৰা সৰ্থেবাৰীৰ পৰা পুৰুষ তিৰোতা ছোৱালী একেবাৰে গোটেই ৰাতিটো ইয়াত আছে। ধৰ্ম অনুষ্ঠান বিভিন্ন সংকীৰ্তনৰ দ্বাৰা ইয়াত অনুষ্ঠান কৰা হৈছে। আৰু কমিটিৰ ফালৰ পৰাও বিভিন্ন স্বেচ্ছাসেৱী সংগঠনে ইয়াত খিচাৰি, বুট ইত্যাদি ধৰ্মপ্ৰাণ ৰাইজক আগবঢ়াইছে। আৰু আজিও ৰাতিপুৱাৰ পৰা নিচি কাষত আপোনালোকে দেখিছে ইয়াত বিভিন্ন ঠাইৰ পৰা আহিছে আৰু আহি থাকিব। প্ৰায় আমি আশা ৰাখিছোঁ অইনবাৰৰ নিচিনাকৈ এইবাৰৰ প্ৰায় আজি 10,000 মানুহ সমবেত হ'ব। আৰু অহা 3টা আমাৰ শাওণৰ সোমবাৰ আছে, আৰু সোমবাৰৰ ৰাতি নিশাৰ পৰাই ৰবিবাৰৰ পৰাই আমাৰ সমবেত ৰাইজ ইয়াত গোট খায়। আৰু ধৰ্মপ্ৰাণ ৰাইজৰ বিশেষ এই শিৱ মন্দিৰটোৰ প্ৰতি ৰাইজৰ এটা বিশেষ দুৰ্বলতা আছে। আৰু সকলো ধৰ্মপ্ৰাণ ৰাইজে ইয়ালৈ এবাৰ আহিলে তেওঁলোকৰ মনৰ ইচ্ছিত বস্তু ইয়াত কামনা কৰা বুলি বিভিন্ন ধৰণৰ ধৰ্মপ্ৰাণ ৰাইজে আমাক মন্দিৰ সমিতিক জনাই আহিছে। আৰু আমি আশা ৰাখিছোঁ যে ইয়াৰ জৰিয়তে আমাৰ আজি প্ৰিয়ম শৰ্মাক আমি ধন্যবাদ জনাইছোঁ। আমাৰ পূজা সমিতিৰ তৰফৰ পৰাও তেখেতে আমাৰ এই প্ৰচাৰটো, আমাৰ এই যিটো সমবেত ধৰ্মপ্ৰাণ ৰাইজৰ সমবেত অনুষ্ঠান তেখেতে প্ৰচাৰ কৰাৰ বাবে তেখেতক আমি মন্দিৰ সমিতিৰ পৰা ধন্যবাদ জনাইছোঁ। আৰু আগলৈও এনেকৈ প্ৰচাৰ আৰু প্ৰসাৰৰ দ্বাৰাই আমাৰ মন্দিৰটো যাতে বহুখিনি আগবাঢ়ি যায় তাৰে কামনা কৰিছোঁ।